নমস্কাৰ। আজি মই প্ৰণতিয়ে লৈ আহিছোঁ প্ৰণতি আখললৈ এটা বহুত হেল্ডি ৰেচিপি, মগুমাহৰ অংকুৰিত মগুমাহৰ ঘুগুনি, মুগ স্প্ৰাউট কাৰী। তাৰ বাবে মই লৈছোঁ প্ৰায় 150 গ্ৰাম মগুমাহ অংকুৰিত কৰি লৈছোঁ। এদিন সম্পূৰ্ণ তিয়াই ৰাখি পিছদিনাখন মগুমাহখিনি এখন কাপোৰত বান্ধি থৈছোঁ, পানীখিনি টুকি, আৰু বহুত ধুনীয়াকৈ মগুমাহখিনি অংকুৰিত হৈ পৰিছে। এয়া দেখিছে, ইমান ধুনীয়াকৈ হৈছে। আৰু এতিয়া লৈছোঁ কেৰাহী পাতি লৈছোঁ আৰু তাতে 2 চামুচমান জোখৰ তেল দিছোঁ। ইয়াত মছলাটো বনাব লাগিব। প্ৰথমতে মগুমাহৰ অংকুৰিত মগুমাহ ঘুগুনি বনাবলৈ হ'লে 2-3 দিনৰ আগৰ পৰাই যা যোগাৰ কৰিব লাগিব। আৰু এতিয়া অংকুৰিত হৈ যোৱা মগুমাহখিনি মই এয়া বনাব লৈছোঁ। প্ৰথমে মছলা, তাৰ বাবে গোটাকৈ কেইফুটামান নহৰু কাটি দিছোঁ। তেলত অলপ ব্ৰাউন হোৱাকৈ ভাজিব লাগিব। আৰু এতিয়া আদা কেইটুকুৰামান দি দিছোঁ। কেঁচা জলকীয়াও 2টামান কাটি দিছোঁ আৰু পিঁয়াজ অলপ দি দিছোঁ। আৰু এইখিনি অলপ ব্ৰাউন হোৱালৈকে ভাজি লৈ ইয়াতে এতিয়া শুকান নাৰিকল, ডাব নাৰিকল হ'লেও হয় বা ফ্ৰেছ নাৰিকল হ'লেও হয়। মোৰ ওচৰত শুকান নাৰিকল হ'লে বেছি ভাল। কেইটুকুৰামান দি দিছোঁ, পাতলকৈ কাটি। আৰু ধুনীয়াকৈ ব্ৰাউন কালাৰ হোৱাৰ পাছত এইখিনি অলপ ঠাণ্ডা কৰি মই মিক্সিত পেষ্ট বনাই ল'ম। এইখিনি হৈ গৈছে ব্ৰাউন কালাৰ। মই এতিয়া মিক্সিত পেষ্ট বনাই ল'ম। অলপ ঠাণ্ডা হোৱাৰ পাছত মই মিক্সিত পেষ্ট বনাই ল'ম। আৰু পেষ্ট বনাওঁতে মই আগতীয়াকৈ জালুক কেইটামান, লং কেইটামান, 4-5টা, বেছি নহয়, আৰু ইলাইচি 3টা সৰু একেলগে অলপ ভাজি থৈছোঁ। লগতে চফগুটি কেইটামান আৰু জিৰা কেইটামানো। মই দেখাবলৈ নহ'ল, ভিডিঅ' বনাবলৈ নহ'ল, সেইখিনিও পেষ্ট বনাওঁতে মই লগতে দি দিম। ইয়াতে তেলতে দিওঁ বুলি দিলেও হয়। মই আগতীয়াকৈ তেল নিদিয়াকৈ শুকানকৈ ভাজি থৈছিলোঁ সেইকেইটা। এতিয়া আকৌ কেৰাহীখন পাতি ইয়াত তেল অকণমান দিছোঁ আৰু তেলতে কেইটামান জিৰা দি তাতে মিহিকৈ কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। এই পিঁয়াজখিনি ধুনীয়াকৈ ব্ৰাউন কালাৰ হোৱালৈকে ভাজিব লাগিব। এয়া চাওক, ব্ৰাউন কালাৰ হৈছে, ধুনীয়াকৈ ব্ৰাউন কালাৰ হৈ গৈছে। আৰু ইয়াতে এতিয়া মই মিহিকৈ কাটি থোৱা বিলাহী দি দিম। 2টা মিডিয়াম চাইজৰ বিলাহী কাটি থৈছিলোঁ মই। ডাঙৰ চাইজৰ হ'লে এটা দিলেও হয়। আৰু ইয়াতে দিছোঁ হালধি, আন্দাজ অনুসৰি জলকীয়া গুড়ি, কাশ্মীৰী মিৰ্চাটো কালাৰৰ কাৰণে, আৰু যিটো পেষ্ট বনাই থৈছিলোঁ মই আদা নহৰু, সেইখিনি তেলত ফ্ৰাই কৰি পিঁয়াজে জালুক চব, সেই পেষ্টটো দি দিছোঁ। আৰু ইয়াতে মই ধনিয়া মছলা, জিৰা মছলা, মিট মছলা, এই মছলাখিনি পানী অলপ তিয়াই ৰাখিছিলোঁ, সেই মছলা পানীখিনি দি দিছোঁ। বহুত ধুনীয়া গোন্ধাইছে। আৰু এইখিনি অলপমান ভজাৰ পাছত ইয়াতে অংকুৰিত মগুমাহখিনি দি দিছোঁ। এইখিনি অলপ ভাজিব লাগিব অলপ সময়। এনেদৰে অলপ কালাৰটো যেতিয়া ব্ৰাউন কালাৰ নিচিনা হ'ব, তেতিয়া ইয়াতে অলপ চেনি দি দিছোঁ। আপোনালোকে ইয়াত মছলা হওক বা যিয়ে নহওক একো স্কিপ নকৰিব, সকলোখিনি দিব। সকলোখিনি দিলেহে ধুনীয়া এটা সোৱাদ আহিব। চেনি দি দিলোঁ আধা চামুচ। আৰু এতিয়া ইয়াতে গৰম পানী, একদম উতলাই ৰখা গৰম পানী দি দিম মই। অকণমান ভাজি লৈছোঁ।
আৰু এয়া গৰম পানী দিছোঁ। ডাঙৰ বাতিটোৱে 3 বাতি দিছোঁ। অলপ কম হোৱাৰ নিচিনা লাগিছে আৰু অলপ পানী দিব লাগিব। ধুনীয়াকৈ আপোনালোকে গ্ৰেভিটো কিমানটো জোখত পাতলকৈ ৰাখে, ডাঠকৈ ৰাখে, সেইটো জোখ অনুসৰি পানী দিব। আৰু একেবাৰে অৱশেষত নিমখ দিছোঁ, সোৱাদ অনুযায়ী দিব। অলপ পানীটো কম হোৱা নিচিনা লাগিছে। মই ঢাকি থোৱাৰ আগমুহূৰ্তত আৰু অলপ পানী দি দিছোঁ। আৰু এতিয়া মই অলপ সময় 6-7 মিনিট সময় ৰাখিলেই হ'ব। ঢাকি লৈ ধুনীয়াকৈ মগুমাহখিনি সিজি যাব। এয়া ঢাকি দিছোঁ। আৰু এয়া প্ৰায় 7 মিনিটমানৰ পাছত চাইছোঁ মই। এয়া চাওক, ধুনীয়াকৈ গ্ৰেভি বনি গৈছে, মগুমাহ সিজি গৈছে। এয়া আপোনালোকে যদি এনেদৰে খোৱা নাই বনাই, তেনেহ'লে নিশ্চয়কৈ বনাই খাব। বহুতেই ভাল হয়। ৰুটিৰ লগত খাব পাৰে, ভাতৰ লগত খাব পাৰে, ব্ৰেকফাষ্টত ল'ব পাৰে, ডিনাৰ লাঞ্চ সকলোতে ল'ব পাৰে। আৰু এয়া ধনিয়া, কেঁচা ধনিয়া অলপ ওপৰতে কাটি দিছোঁ। মই এটা বাতি এটাত অলপ চাৰ্ভ কৰি দেখাম। বহুতেই সোৱাদ হয়। আপোনালোকে নিশ্চয় বনাব আৰু এবাৰ বনালে আপোনালোকৰ বাৰে বাৰে বনাবলৈ ইচ্ছা যাব। আপোনালোকে যদি ভিডিঅ'টো ফেচবুকত চাইছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাইছে তেন্তে মোৰ প্ৰণতি ডায়েৰী ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওক, মই বাতি এটাত চাৰ্ভ কৰিছোঁ। এয়া হৈ গৈছে অংকুৰিত মগুমাহৰ ঘুগুনি। হেল্ডিও হয় বহুত, যিহেতু অংকুৰিত হৈ আছে মগুমাহখিনি। আজিলৈ আহিছোঁ, বাই বাই।